দুৰ্গা পূজা বুলি নতুন এটা বস্তু কিনিলো গমটো পাইছে আপোনালোকে কি হয় এতিয়া ইয়াক আমি খুলি খালি আনবক্সিং কৰি দেখুৱাম বাহিৰত কৰো নে ইয়াতে কৰো ইয়াতে বিছনাৰ ওপৰতে কৰো নেকি নহয় জানো এটা মানে সাউন্ড বক্স কিনিছো স্পিকাৰ কিনিছো আজি পৰা এমাহ মান আগতে এটা কম্পিউটাৰ কিনিছিলো আপোনালোকেতো জানেই ঢাকি থৈ দিছিলো ধুলিচুলি পৰিব বুলি কম্পিউটাৰটোত মানে একেবাৰে সাউন্ড নোলায় যিহেতু মনিটৰটোৰ পৰা সেই কাৰণে এটা স্পিকাৰ কিনিবলগীয়া হ'ল আৰু ইয়াকে এতিয়া জুনমনিয়ে খুলি খালি আনবক্সিং কৰি দেখুৱাব ৰব প্ৰথমতে আহিছে এখন কাগজ মানে এই বক্সটোৰ কাগজ আৰু এখন আৰু মডেলটো ইয়াত কিবা কিবি লিখা আছে এনে কি নে জানো বাদ দিছো বাৰু এখন পেলাই দিছো তাৰ পিছত আহিছে হোম থিয়েটাৰ হয় এটো আৰু এই অকনমানি দুটা সৰু বক্স এইকেইটা উলিয়াই দিয়াচোন খুলি দেখাই দিয়া এটা খুলি দেখাই দিয়া কেনেকুৱা লাগে সাউন্ডটো শুনিবলৈ হেতু এতিয়া অনুমান কৰিব পৰা নাই বাৰু শুনি চালেহে গম পাম এই ইয়া চাই লওক FND কোম্পানীৰ হয় এয়া চাওক খুব ধুনীয়া দেখাত মৰম লগা এটা আৰু দুটা স্পিকাৰ তাৰ পাছতে এটা ৰিমোট আহিছে এইটো ৰিমোটটো এয়া ৰিমোটত বেটাৰী লগোৱা নাই এতিয়া বেটাৰীটো লগাই দিয়া হ'ব ইয়াতে থৈ দিছো তাৰ পিছত আহিলে এডাল কেবুল এই কেবুলডাল মানে মোবাইলৰ পৰা কানেকশ্যন কৰিব পাৰিম এয়া মোবাইলত ভৰাব পাৰিম এয়া গান চান বজাবলৈ কাৰণে তাৰ পিছতে এই থাৰ্মোকলটো পেলাই দিয়াৰ পাছতে আহি গ'লে মেইন মালটো এইটো এনেকৈ দাঙিব লাগিব চাগে এইটো এনেকৈ দাঙি দিব লাগিব ইয়াত একো নাই পেকেটত একো নাই এতিয়া ৱাও আহি গ'ল আচল বস্তুটো এইটো চাওক কিমান ধুনীয়া চাবলৈ চাওকচোন দাম কিমান লৈছে মই আপোনালোকক কৈ আছো বাৰু বেছি দামৰো নহয় কিন্তু মালটো বঢ়িয়া কিন্তু দেই ৰিভিউ মই বহুত চালো খুব ধুনীয়া বুলি সকলোৱে কৈছে এতিয়া নিজে শুনি চালেহে গম পাম কিমান ধুনীয়া পাছফালৰ পৰা দেখুৱাই দিছো অকনমান পাছফালে বিশেষ একো তেনেকে অগৰং বগৰং বস্তু নাই এয়া দেখা পাইছে তাৰ পিছতে ইয়াত মানে ধুনীয়া কালাৰ ওলায় তাৰ পাছত ইয়াত আছে বটন কেইটা ইয়াতে আছে চাওক বাকি যিয়ে ন গিটা গান লগাই নাচিব লাগে পূজা বুলি সকলোবোৰ ফিটিং কৰি দিলো আৰু চাওকচোন মজাকে ইয়াত লাইট জ্বলে এটা ডিজাইন ওলাই কি ধুনীয়া লাগে এইটো ওচৰৰ পৰা দেখাই দিয়া এবাৰ ধুনীয়াকে দেখা পাইছে এতিয়া আৰু বেছি দেৰি নকৰো আপোনালোকক অকনমান সাউন্ডটো শুনাই দিও নে কি বাৰু লগাই দিও ইয়ে nasa zube nasa bisa nak lagi siapa dah le iman baba udah sudah dance kira apa kau itu Boria dance আমাৰ জুনাইখনতনো কেনেকুৱা হৈছে পূজা এবাৰ তাকে মই দেখুৱাম আজি সন্ধিয়া যাম আমি পূজা চাবলৈ আৰু এতিয়া মোক জুনে লগ ধৰিছে পালাৰলৈ যাবলৈ কিবা হলে থ্ৰেডিং কৰে মই কৈছো বেলেট আছে ঘৰতে সুচি দিম মই নাই নামানে কি কব আৰু বিয়া পাতিলে এইবিলাকে জ্বালা আৰু এইজনী কেনেকুৱা ধৰণৰ মাক বাৰু পোৱালীকেইটাক এৰি এইফালে অকলে হৈ থাকে এনেকুৱা মানে কি হ'ব বাৰু এইজনীৰ লগত পোৱালীকেইটা যেতিয়া মানে সি তাতে হৈ থাকে কিয় জানো এই চুকত হৈ থাকে আৰামত জিভা দেখাইছে এতিয়া জলিয়া পোৱালীকেইটাৰ লগত থাক গাখীৰ খোৱা কি মজাকে হৈছে চাওক আকৌ পুৰা একেবাৰে বিন্দাছ এতিয়ালৈকে মানে থিয় দিবলৈ পৰা হোৱাই নাই জুনমনি আৰু মই আহি গলো পাৰ্লাৰলৈ মই বাহিৰতে বহি আছো বহুত কাষ্টমাৰ মানে ৰখিব লগা হৈছে সেইকাৰণে কিনো কৰিম আৰু ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ক্ৰিকেটে চাই আছো আৰু আমাৰ জুনাইৰ বহুত কেইখন ঠাইত পূজা হয় বাৰু এয়া হৈছে বজাৰ কমিটিৰ পূজা আৰু চাওকচোন এয়া চন্দ্ৰযান বনাইছে এবাৰ দেখিছে ইজৰ এইয়া চাওক ভাল লাগিছে দেখি যিয়ে নহওক বাৰু ৰাতি আহিব লাগিব মজা লাগিব দিনতো কিন্তু মানুহ হৈছে দেই মানে গাঁও অঞ্চলৰ যিসকল লোক তেওঁলোকে ৰাতি আহিবলৈ অসুবিধা পায়তো সেইকাৰণে মানে দিনতে আহিছে বৰ্তমান এতিয়া আহিলোহি ঘৰ আৰু লুটি দিলে জুনমনিয়ে তাৰপিছতে এতিয়া সৌফালে কি কৰি আছে আৰু তাই আৰু এই তুলসী নহয় শেৱালি পুলি এটা আনি থৈ দিছিলোঁ ৰুম বুলি কয় ৰুবলৈ পৰা নাই 3 দিন হৈ গ'ল ভাবিছোঁ সন্ধিয়াৰ সময় হৈ আছে যিহেতু এতিয়া ৰুই দিওঁ ধুনীয়াকৈ কোনখিনিত ৰুম তাকে ভাবি আছোঁ কাৰণ ঠাণ্ডাৰ দিন আহিলে শেৱালি ফুল যেতিয়া ফুলে যিটো সুগন্ধ ওলায় ইমান ভাল লাগে আৰু শেৱালি ফুল খায়নে বাৰু আপোনালোকে ভাজি শেৱালি ফুল খায়ো ভাল লাগে কিন্তু বহুত সেইকাৰণে আজি ৰুই দিওঁচোন বাৰু ধুনীয়া এডোখৰ জেগা চাই কোৰ আৰু টাগাৰি লৈ গোবৰ বিচাৰিবলৈ আহিছোঁ পথাৰখনত
গোবৰ অলপ লাগিব যিহেতু এইফালে ধুনীয়াকৈ ৰুই দিলে আৰু এয়া দেখা পাইছে চাওক কি ধুনীয়া মানে ছাগলী যিহেতু এইফালৰ পৰা সোমাই পুৰা জেউৰা দিয়াও একো লাভ নাই আৰু সেইকাৰণে ধুনীয়াকৈ এইফালে বেৰ দি দিলে যাতে আৰু অকণমান সোনকালে ডাঙৰ হয় আৰু ধুনীয়াকৈ ইয়াত ৰুই দিলোঁ আগফালে তুলসী গছৰ ওচৰতে ৰুই দিছোঁ কাৰণ ধুনীয়া ধুনীয়া গোন্ধ পুৰা একদম যাব আৰু ন কস্তুৰী পুৰা বেলুন পালা হা বা দুটা বেলুন ইমান বেকা বেকিকে খোজকাঢ়ি ক'ত যায় ইমান ধুনীয়া লাগিছে ফকটো নতুন নতুন গোন্ধাইছে ন বেলটো চাওঁ বেলটো ইমান মজা লাগিছে আমি ৰেডি কস্তুৰী আৰু মই এতিয়া মনোজভাই ৰেডি হোৱা নাই পূজা চাব যাব লাগে মেকআপটো বেছি হ'ল নেকি বেছি বগা দেখিছে দেখোন তুমি মেকআপ লগাইছা ৱাহ এই লিপষ্টিক ষ্টাইল মাক যে দুইজনীৰ ষ্টাইল মানে কস্তুৰী অকণ বেছিকে কৰি দিছো বাৰু তাৰ খোজ চোৱা কঁকাল বেকা কৰি কঁকাল বেকা কৰি খোজ কাঢ়ে ক'তনো শিকে এইবোৰ তাইহে দেখিছে ময়ো ওলাই ললো আৰু মানে কি হয় এই পূজা বুলি নতুন কাপোৰ পিন্ধি যাম নতুন চোলা পিন্ধিম নতুন কাপোৰ কিনিম সেই চখটো মানে মোৰ সৰুৰ পৰাই নাই বাইকত উঠি পূজা চাব যোৱাৰ মজাই বেলেগ হয় নাই আহি পালোহি আমি পূজাৰ স্থলী আৰু এইখন পূজা আমাৰ একেবাৰে ঘৰৰ ওচৰৰে হয় খুব ভাল লাগিছে মানুহ হৈছে কিন্তু দেই এতিয়া ব'লা বেলেগত যাওঁ আইতাকক লগ পালে মানে কস্তুৰীয়ে এনেকুৱা কান্দিলে লগত গুচিয়ে গ'ল এতিয়া আমি দুইজনে হৈ গ'লো অকলে আৰু এনেকুৱা লাগিছে এতিয়া নিজকে মানে কিবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড টাইপৰহে লাগিছে মানে ঘূৰি ফুৰা নিচিনা চুপকা চুপকি কৰি 7 বছৰৰ আগত আমি দুজনে যেনেকে ঘূৰিছিলো এনেকা আজি ঘূৰি আছো হয় আৰু 7 বছৰ আগত আমি বিয়া নপতা আগত এইটো ৰাস্তাৰে এইটো ৰেল আলিৰ এই চিৰিৰে আমি গৈছিলো মানে খোজকাঢ়ি আৰু আজিও তেনেকে গৈ আছো সেই কথাবোৰ মনত পৰি গৈছে মানে আজি এতিয়া আছোহি আমি মুৰকং চেলেক প্লেটফৰ্মত এইফালে চাওক ট্ৰেইন আৰু আজিৰ পৰা 7 বছৰ আগতে ইয়াতে একপি ফটো মাৰিছিলো আমি বিয়া নপতাৰ আগতে পূজা চাবলৈ আহোঁতে আৰু আজিও পূজা চাবলৈ আহোঁতে ফটো একপি মাৰি দিওঁ বুলি ভাবিছো 7 বছৰৰ পাছত সেই 7 বছৰৰ আগৰ ফটো আৰু আজিৰ ফটো মানে কেনেকুৱা বাৰু পাৰ্থক্য পাইছে আপোনালোকে কমেণ্ট কৰকচোন বাৰু ইয়াতে আমাৰ ছাবস্ক্ৰাইবাৰজন লগ পাইছো আপুনি ক'ৰ পৰা আহিছিলে চিলাপথাৰ এতিয়া মানে চিলাপথাৰ যাব অৰুণাচলৰ পৰা আহিছে যাব চিলাপথাৰ ৰখি আছে ট্ৰেইন আৰু এয়া হৈছে মুৰকং চেলেক ৰেলৱে ষ্টেচনৰ পূজা মণ্ডপৰ স্থলী মানুহ কিন্তু বহুত হৈছে দেই সৌফালে আমাৰ দেৱী মা অকণমান মই জুম কৰিবলৈ চেষ্টা কৰিছো দূৰৰ পৰাই প্ৰণাম জনাইছো ইয়াতে লগ পাইছো আমাৰ ছাবস্ক্ৰাইবাৰ ভণ্টিসকল ভাইটিসকল ধুনীয়াকৈ ফটো চটো পুৰা মাৰি লৈছো আৰু ডিজাইনবিলাক কিন্তু ভাল লাগিছে দেই চাওকচোন এইফালে চাওক কস্তুৰীক আমি আকৌ লগ পাই গলো ন মাছ লৈছা এইয়া মাছ লৈছে বোলে তাকে কৈ আছে মাছ এইটো বনাই খাম এতিয়া ন আমি চব্জি বনাই খাম ন থেংক ইউ এতিয়া আমি ক'ত আহি পালো চাওক দিনত যে মই দেখুৱাইছিলো চন্দ্ৰযান ৰাতি এনেকুৱা চাওক কিমান ভাল লাগিছে ন বেবী তাই নাচি আছে ইমান ফূৰ্তি তাইৰ মানুহ কিন্তু হৈছে দেই আমাৰ জোনাইৰ ভিতৰত মানে সকলোতকৈ ইয়াতে মানুহ বেছি হয় এখন হৈছে আমাৰ বজাৰ বুলি কয় জোনাই বজাৰ মানুহ বহুত কি ক'লে চামুচ প্লেট একেখিনি বস্তুকেইটা কিনিয়ে থাকে কি যে হ'ব এবাৰ আকৌ চিলভাৰৰ কিনিছে চিলভাৰ এতিয়া আমি গৈ থাকো আৰু কাৰণ মানে বেছি দেৰি নাথাকো আমনিও লাগিছে আৰু কস্তুৰী মানে আমনি কৰি আছে মাজে মাজে কান্দে মাজে মাজে নাচে কি ক'ম আৰু তাইক গৈ আছো ঘৰলৈ আৰু কিমাননো খোজ কাঢ়িম সেইকাৰণে এখন ৰিক্সা লৈছো এতিয়া ৰিক্সাতে গৈ আছো ঠাণ্ডা লাগিছে ভাল লাগিছে কিন্তু আহি পালোহি ঘৰ আৰু বাজিলে ৰাতি 11টা এতিয়া শুই থাকোঁ কাৰণ ঠাণ্ডাৰ দিনটো আহিছে যিহেতু মানে বেছি দেৰিলৈকে থাকিব নোৱাৰোঁ টোপনি ধৰে মানে সেইকাৰণে শুই থাকোঁ সোনকালে উঠিব লাগিব আৰু দৌৰিবলৈ যাব লাগিব কাৰণ বহুত মানে মটো হৈ গৈছোঁ উপায় নাই মানে কি কৰিম আৰু আজিৰ ভিডিঅ'টো ইমানেই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ গুড নাইট